তুমি তুমি কি ধুনীয়া, তুমি সঁচাকৈ ধুনীয়া। কবি ধ্ৰুৱজিৎ পাঠক, আবৃত্তি ধ্ৰুৱজিৎ পাঠক। বাৰিষাৰ বৰষুণৰ সেই প্ৰভাৱ, সিদিনা দেখা পালো তাইক আমাৰ ঘৰৰ কেঁকুৰিটোত। ঘণ্টা বাজিছিল মোৰ কলেজত। চিগাৰেটৰ ধোঁৱা দৰে মোৰ মুখৰ পৰা, আপোনা আপুনি মোৰ মুখৰ পৰা শুকান হৈ হেপ ঢুকি পাইছিলো। বাৰিষাৰ বৰষুণৰ লগত অহা সেই তালখনৰ দৰে মাত দিছিল মোৰ কলিজা, মোৰ হৃদয়ত। উফ, মোৰ দুখন কাণত ধুমুহাৰ সুৰ সুৰণি শুনিবলৈ পাইছিল। আকাশী ৰঙৰ কাপোৰ সাজত ঘোপাকৈ ঘূৰি চাইছিল তাই। বৰদৈ চিলাৰ দৰে লাগিছিল। ফিদা হৈ গলো তাই চাউনিটো। তাইচোন মেঘালে দাড়ি কঁকালত। নাই, তাই সেই স্বৰ্গৰ মই নেদেখা অপ্সৰাজনী নেকি? নে কোন আন মেনকা? উফ, ৱাইনৰ নিচাও মোক বান্ধিব পৰা নাছিল তাই যিটো চাহনিত আছিল। চিগাৰেটৰ ধোঁৱাখিনিত বাৰে বাৰে তাই প্ৰতিচ্ছবি দেখিছিলো। প্ৰেমতে পৰি গলো নেকি? নে নদীৰ সোঁতত মোৰ মাত্ৰ প্ৰেম একপক্ষ আছিল। সেই নদীৰ সোঁতৰ দৰে। সেই নদীৰ সোঁত মই কল্পনাই কৰিব পৰা নাছিল। মুখত মাত্ৰ মিচিকে হাঁহি। মই ভাবিছো তাইক লৈ এটা কবিতা লিখি দিওঁ নেকি? ঐ ছোৱালীজনী, তোমাক দেখিলে জানা কবিতা লিখিবৰ মন যায়, গান গাবৰ মন যায়, আৰু নিজকে ৰোমান্টিক চিনেমাৰ নায়কৰ দৰে সজাবৰ মন যায়। চিগাৰেটৰ ধোঁৱাবোৰৰ লগত মুখত ওলাই আহিল ঋতিক সংগীতৰ এপাকি কবিতা। ঘূৰি চাওঁ, মই মোৰ বন্ধুক কৈ আছো। তাৰো চকুত আছিল ৰোমান্টিক মোচন, তাৰো আছিল এসময়ত এনেকুৱা প্ৰেম। চিগাৰেট আকৌ এটা সুপি এবাৰ বন্ধু আৰম্ভ তাৰ প্ৰেমৰ কাহিনী, তাৰ প্ৰেম কাহিনী।